নমস্কাৰ আপোনালোকক পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা বেয়া খবৰ আহিছে মানে বৰ্তমান এটা মেছেজ ভাইৰেল হৈ আছে যদিহে আপোনালোকৰ ওচৰটো এনেকুৱা ধৰণৰ মেছেজ আহিছে তেতিয়ালে কিন্তু আপোনালোকে কি কৰিব লাগিব আপোনালোকক কম লগতে কি মেছেজ আহিছে আপোনালোকে সকলোখিনি জানিব পাৰিব তেন্তে আহক আমি আৰম্ভ কৰো আজিৰ ভিডিঅ' বন্ধুসকল আপোনালোকৰ কাৰণেও এনেকুৱা মেছেজ আহিব পাৰে যে আপোনালোকৰ বেংক একাউণ্টটো বৰ্তমান সময়ত ডিএক্টিভ হ'বলৈ গৈ আছে বা আপোনালোকৰ এটিএম খন বৰ্তমান সময়ত ডিএক্টিভ হৈ আছে আপোনালোকে দেখিব পাইছে স্ক্ৰিনত যে এনেকুৱা ধৰণৰ আপোনালোকৰ মানে এছএমএছ আহিব পাৰে যদি আপোনালোকৰ এনেকুৱা ধৰণৰ এছএমএছ আহে তাৰ আপোনালোকৰ এটা লিংক দিয়া থাকিব যদিহে আপোনালোকে সেই লিংকটোত ক্লিক কৰি দিয়ে তেতিয়ালে কিন্তু আপোনালোকৰ বেংক একাউণ্টটো মানে 1 সেকেন্ডত আপোনালোকৰ বেংক একাউণ্টৰ পৰা পইচা কাটি যাব পাৰে বন্ধুসকল আগৰ দিন নাই যে আপোনালোকক কল কৰি ওটিপি খুজিব বৰ্তমান এতিয়া সেই হ্যাকাৰ বিলাকো উন্নতি হৈ গৈছে মানে হেতি এতিয়া বৰ্তমান আপোনালোকক নতুন নতুন কৌশল দি আপোনালোকৰ বেংক একাউণ্টৰ পৰা পইচা কাটিবলৈ ব্যৱস্থা কৰি থাকে ঠিক আছে আপোনালোকৰ পেটিএম ফোন পে গুগল পে হেইবিলাকতো আপোনালোকৰ কিন্তু পইচা কাটিব বিচাৰে বন্ধুসকল এতিয়া বৰ্তমান পেটিএম ওয়ালেট ফোন পে ওয়ালেট বা আপোনালোকৰ মোবিকুইক ওয়ালেট হেই ওয়ালেট বিলাকৰ পৰাও এতিয়া বৰ্তমান পইচা হ্যাকিং হৈছে বুলি এটা খবৰ ওলাইছে যদিহে আপোনালোকে হেইবিলাক ওয়ালেটত যদি আপোনালোকে পইচা থৈ দিছে তেতিয়ালে ইমিডিয়েট আপোনালোকে পইচা বিলাক ট্ৰান্সফাৰ কৰি লওক লগতে যদি কোনোবাই আপোনালোকক ওটিপি দিয়ে হেইটোটো আপোনালোকে গম পায় যে ওটিপি কাকো শেয়াৰ কৰিব নালাগে কিন্তু এতিয়া বৰ্তমান ওটিপি শেয়াৰ নকৰাকৈও আপোনালোকৰ বেংকৰ পৰা পইচা লুটি লৈ যাব পাৰে যদি আপোনালোকে এই মেছেজটো আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ হোৱাটছআপত এটা এনেকুৱা ধৰণৰ মেছেজ আহিব য'ত আপোনালোকৰ লিখা থাকিব যে আপোনালোকৰ এটিএম খন মানে ডিএক্টিভ হ'বলৈ গৈ আছে বা আপোনালোকৰ এটিএম খন বৰ্তমান সময়ত আপোনালোকে এক্টিভ কৰিবলৈ এটা লিংক দিব লগতে এপ্লিকেশনটা লিংক দিব যদি আপোনালোকে এপ্লিকেশনটো ডাউনলোড কৰে তেতিয়াও কিন্তু আপোনালোকৰ বেংক একাউণ্টৰ পৰা পইচা নাইকিয়া হৈ যাব পাৰে বা এতিয়া আজিকালি বৰ্তমান হোৱাটছআপত এটা ফিচাৰ দিছে কি আপোনালোকে মানে এপ্লিকেশন পঠিয়াব পাৰে বন্ধুসকল এতিয়া বৰ্তমান এই হ্যাকাৰ বিলাকে এপ্লিকেশন বিলাক পঠিয়াই দিছে আৰু আপোনালোকে যদি সেই এপ্লিকেশনটো তাৰ পৰাই যদি ডাউনলোড কৰিব পাৰে হোৱাটছআপৰ পৰাই তেতিয়াও কিন্তু আপোনালোকৰ বেংক একাউণ্টৰ পৰা পইচা কাটি যাব পাৰে গতিকে আপোনালোকে কিন্তু এইটোৰ পৰা সাৱধানে থাকক লগতে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ মেছেজ আহে আপোনালোকে চিনো নকৰিব মানে আপোনালোকে নেচাবও যে এনেকুৱা মেছেজ আৰু লগতে আপোনালোকৰ যদি মেছেজৰ এনেকুৱা ধৰণৰ লিংক আহে তেতিয়াও কিন্তু আপোনালোকে ক্লিক নকৰিব কাৰণ এতিয়া বৰ্তমান হ্যাকাৰ বিলাক বহুত মানে হেতৰ নতুন নতুন কৌশল উলিয়াবলৈ চেষ্টা কৰি আছে গতিকে আপোনালোকক এটা কম সময়ৰ ভিতৰত এটা ইনফৰমেশন দিবলৈহে ভিডিঅটো বনালো গতিকে ভিডিঅটো যদি যাই ভাল পালে এটা লাইক কৰিব যদি চেনেলৰ নতুন তেতিয়ালে কৰিব সাবস্ক্ৰাইব কাৰণ মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং আৰু ইনফৰমেশন ভিডিঅ লৈ আহো তোমালোকক লগ পাম পুনৰ এটা নতুন ভিডিঅতে আজিলৈ আহিলো জয় হিন্দ জয় ভাৰত